মানে মই কৰণ থৈ ঘৰত আছোঁ কৰণৰ লগত আজি মই ফুৰিব যাম তো কৰণে বোলে কিবা নতুন বস্তু লৈছে কি বস্তু লৈছা তই নতুন বস্তু কি প্ৰজেক্টৰ কাম কৰিছা তই মই চাবা লাগে এই নতুন বোলে কিবা প্ৰজেক্টৰ কাম কৰিছে কি প্ৰজেক্টৰ কাম কৰিছে সেই লৈ থাকিলে শুনাই কেৱল একদম কাণত হেডফোন লগাই নিজৰ কথাতে মগ্ন মোক ছাৰপ্ৰাইজ দিব বোলে কি ছাৰপ্ৰাইজ দিছা প্ৰফেশ্যনেল কাম কৰিব ই মানে কি প্ৰফেশ্যনেল কাম কৰে মোক এতিয়া কিলে শুনাই তই মানুহ কিয় এনেকুৱা আহিছা নো হা তই মানুহ কিয় এনেকুৱা আহিছা কি কি বস্তু হা কি বস্তু এই হেডফোনে মই শুনাব তাৰমানে নতুন কাম কৰিব মানে ৰাইজক নকবা তো কি কাম কৰিম ৰাইজক নকওঁ মই ৰাইজক নকওঁ তুমি শুনা এই কামটো আমি ইনকে কৰিব লাগিব বুজি পাইছা না এইটোতো কপিৰাইট ডালকে হা কপিৰাইট লাগব নেকি হেডফোনত এই বাজি আছে কি কপিৰাইট লাগে নহয় এইটো লগাব পাৰিম না অৰিজিনেলকে আমি ডাবিং দিম মই ওকে আমাৰ কামটো হ'ব সন্মতত আজিয়ে যাওঁ আমি বনাই আনো আজি মিউজিক চিউজিক বনাই আনো কিছু তো আজি আমি এতিয়া মিউজিক বনবা যাম তো আমাৰ নতুন প্ৰজেক্ট আহি আছে খুব সোনকালতে তাৰমানে আলোচনা কৰি আছোঁ খুব সোনকালতে তো চন্দনা তোৰ নাম্বাৰ আছে তোৰ তাত তো চন্দনাক ফোন কৰ আৰু ব'ল চন্দনাৰ তাত যাই আছোঁ আমি মানে এতিয়াই যাম ৰাতি ডাবিংটো কৰি দিম স্যার ডাবিংটো আজিয়ে দি থৈ আহিম তাৰমানে আমি কোড তাতে দি থৈ আহিম বস্তুখিনি আমাৰ ক্লিপখিনি চন্দন ক্লিপখিনি লাগব না আমাক ক্লিপখিনি আমি যেইটা যাম তেতিয়া লাগাম আমাৰ মিউজিক নিজাকে মিউজিক মানে কি বনাই আনো আজিতে তো আজি এদিকে আমি গাইজ ভিডিঅ' বনাই থাকোঁ তো সেইটো কাৰণে আমাক মিউজিকৰ বেছি প্ৰয়োজন হয় নে নহয় দৌকে প্ৰয়োজন এবাৰ আপোনালোকক এই ভিডিঅ'টোত এটা কথা কওঁ যে আমাৰ এটা ক্লিপ হ'ব কিন্তু ক্লিপটো ক'ত কৰিম সেইটো আপোনালোকক নকওঁ সেইটো কি ছাছপেন্স সেইটো ছাছপেন্সত ৰাখিছোঁ আপোনালোকক কিন্তু এটা কিবা এটা বেলেগ হ'ব যায় আছে কিবা এটা বেলেগ হ'ব যায় আছে তো আজি আমি মিউজিক চিউজিক বনাই আনো কাৰণ ইও ব্লগ বনাই তো ময়ো মাজে মাজে ব্লগ বনাওঁ তো ইয়াক বেছিকৈ মিউজিকৰ প্ৰয়োজন হয়নে নহয় তোক য়েছ ব্ৰ তো আজি মোৰ ফালৰ পৰা তাক মিউজিক ফ্ৰী দিম গিফ্টত দিম আজি তাক চলো তো এইটো ইয়াৰ ৰুম তো ইয়াৰ ৰুমত যাওঁ তাড়াতাড়ি কাপোৰ চাপোৰ পিন্ধি তো চন্দাক একবাৰ ফোন মাৰ প্ৰচুত আৰু আমি যাওঁ মোৰ নতুন ষ্টুডিঅ' হৈ আছে নতুন ষ্টুডিঅ' বনাই আছে দে তো এইগিলাখান বনাই দিছোঁ একদম ধাচু বনাই আছে কিন্তু ইয়াৰ এই মানে এখনি দিয়া ক'ব বেৰা নকওঁ এখনি বাহিৰত থাকব হেৰিলা ধৰা গেষ্ট আইচি কোনোবা তাতে বহিব আৰু এইভাগে ষ্টুডিঅ' এখনি থাকব মেইন ছেটআপটো য়েছ চফা তফা অঁ মাইক চাইক গিলাখান তো আপোনালোকে গমে পালাক এইটো ৰুমটো চাউণ্ড প্ৰুফ বনাই আছে খুব সোনকালতে আৰু এই ষ্টুডিঅ' বনাই আছে হয়নে নহয় মিছা কথাটো কোৱা নাই হে প্ৰফেশ্যনেল আৰু মই এটা নতুন কামত শুনিছোঁ যোনটো কাম আপোনালোকক কি কামত হৈছে হা কি কামত হৈছে আপোনালোকে ইনষ্টাগ্ৰামত আপডেট কৰিব তো ইনষ্টাগ্ৰাম এম বাজাৰত আহি পালোঁ আৰু এইখনত খানা খাব আহিছিলোঁ এতিয়া মানে তেলচৰাৰ লগত তো এতিয়া যাই আছোঁ আৰু এতিয়া তাৰ লগত আমি খানা খাওঁ হা চিকেন আৰু ইয়াৰ লগত আমি কিবা খাম কি খাম এতিয়া আমি চিকেন ৰ'ল খাম ছাৰ চিকেন ৰ'ল কেইটা অৰ্ডাৰ দিছা চাৰিটা চাৰিটা এতিয়া আমি চাৰিটা চিকেন ৰ'ল খাম তই কি কবি এতিয়া কওঁ মানে কি আপোনালোকক মই এটা কথা কওঁ নতুন ট্ৰিপ এটা কৰিম আপোনালোকে মৰম দিব অলপ ডাঙৰকৈ কওঁ আমি নতুন ট্ৰিপ এটা কৰিম আপোনালোকে মৰম দিব আৰু সেই ট্ৰিপটোত অলপ বাজেট লাগিব আমি সেইকাৰণে একদম কালেকশ্যন কৰিছিলোঁ দোকানে দোকানে যাই কিনে যোনী যি দেই যোনে আৰু এতিয়া মই কাম কৰি আছোঁ ছাৰ এতিয়া কি কৰিছা এতিয়া মই তোমাৰ এডিটিং বুলি কোৱা বস্তু এটা কৰি আছিলোঁ হয় সি এতিয়া এডিটিং কৰি আছে আৰু ইয়াতে দোকানখনত মই বনবা দিলোঁ আৰু এতিয়া বনাই আছে বনা হোৱাৰ পিছত খাম মানে এতিয়া কি দে চিকেন ৰ'ল খুজিছোঁ চিকেন ৰ'ল দে না চিকেন কি দে ম'ম' দে মুঠতে কিবা এটা খাম আৰু মুঠতে যি দিলেও খাম একো কথা নাই এতিয়া এই টাইম লাগিব বুলি ক'লাক এতিয়া কি কৰিম মই নাজানো ঠগেই থাকে সদায় জীৱনত ই মোক ঠগেই আছে আজিকালি ই মোক ঠগেই আছে কলা চলা এটা দিম বুলিছে নিদিলাক আৰু কলা চলাটো মই দি দিম আজি তাক মই মিউজিক ফ্ৰী দিব পাৰিছিলোঁ বোলে ষ্টুডিঅ'ত যাওঁ মিউজিককেইটা ফ্ৰী দিম এতিয়াও ৰেডি তই আগতে কওঁ ভাই মোৰ কোনো আপত্তি নাই তই ঘৰত কওঁ মই তোক লৈ যাম চন্দনৰ তাত চন্দন দা নলবাৰী নাপাওঁ তই ঘগ্ৰাবাৰত যাব লাগিব আমি আৰু তাৰ ঘৰত গ'লে যাব লাগিব কেলিয়ে দিব এতিয়া কি ক তোৰ কথা মোৰ ঠাণ্ডা বোলা বস্তুটো নাই কাৰণ মই জেকেট পিন্ধি আহিছোঁ তইতো জানাই ভাই মই জেকেট পিন্ধি আহিছোঁ চাওক মই জেকেট পিন্ধি আহিছোঁ মই টেনশ্যন নাই কাৰণ মুখে মাৰি ল'ম আৰু লগত যাম আৰু এতিয়া তই কি কবি তই যাবি না আজি নহয় কালি যাম পৰহি যাম এইখন ই এতিয়া মস্ত ডাঙৰ ৰোলটো হ'ব গাইছ ই এতিয়া ডাঙৰ ৰোলটো হ'ব আৰু কি ক'ম আৰু কেনাই ডেঞ্জাৰ ৰোল না এইটো হা মই ভিডিঅ' আৰু এইটো কি দিছে তোমাৰ চাটনি এইটো ৰাতিপুৱা খাই কেনে হ'ব মানে এতিয়া খাই ৰাতিপুৱা কেনে হ'ব সেয়াই আৰু তো গাইছ মোক এৰি সি পূৰা একদম
ৰেডি কৰি দিছে মোক কিয় এৰি আছা মই এইটো আনবক্সিঙে কৰা নাই তো সি মোক আনবক্সিং কৰি দিব মানে এতিয়া হ'ব 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 এইটো মই পাৰিম দেখছি গাইছ মোৰটো খাই ইমান ৰাগ্য সি মানে ডেঞ্জাৰ মালি আৰু এইটো ছাতিটো লৈছি কাৰণ ৰাতিপুৱা তোৰ গম পাম মই চাবা আহিম চাটনিটো থৈ যায় কালি চাটনিটো লাগব